নমস্কাৰ বন্ধুসকল, MDB ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহাগ বিহুৰ সকলোলৈকে বহাগ বিহুৰ শুভেচ্ছা যাচিলোঁ মোৰ ফালৰ পৰা। সকলোলৈকে মৰম থাকিল। আৰু বহাগ বিহুৰ বুলি ক'লে উলহ মালহটোৱে বহুত বেলেগ। আৰু আপোনালোকৰ নতুন বছৰৰ নতুনত্ব লৈ আপোনালোকৰ সকলোৱে মনৰ কামনা পূৰণ হওক তাৰে আশীৰ্বাদ কৰিছোঁ। বলকচোন আজি মোৰ ব্লগটো আৰম্ভ। আমি বিহু জলপান খাই লওঁ, বলকচোন আপোনালোককো লৈ যাওঁ। এয়া আমি বিহু চাহ খাবলৈ লৈছোঁ দেই। এয়া বিহু চাহ, এয়া ধনৰ। এয়া বিহু জলপান দিছোঁ দেই, এনেকৈ দিছোঁ আৰু। এয়া ল'ৰা। আমি জলপান খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ৰাতিপুৱা বিহু জলপান খোৱা হৈ গ'ল। আগতে মাকে দেউতাকে বিহু জলপান খাই তামোল দিওঁ, কিন্তু এতিয়া মা দেউতা নাই কাৰণে মানুহজনকে এখন তামোল দিওঁ প্ৰত্যেকটো বিহুতে। আগতে মা দেউতা থাকোঁতেও দিওঁ, আৰু এইবাৰ মই দিওঁ, আপোনালোককো দেখাওঁচোন। ব'লক আপোনালোকেও চাব। তামোল এখন দিছোঁ আৰু দেই, কিবা যদি আৰু কেতিয়াবা গালি চালি পাৰিছোঁ আৰু ক্ষমা কৰিব আৰু। কৃষ্ণ গৈছে দেই, বিহু মাৰিবলৈ ওলাইছে। যদি MDB চেনেলটো সাবস্ক্ৰাইব কৰা নাই, পটককে সাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব। আৰু বহুত ল'ৰা ছোৱালী আহিবলৈ বাকী আছে, আমাৰ বহুত ল'ৰা ছোৱালী হয়। এয়া সিহঁতে বিহু মাৰিবলৈ ওলাইছে, আৰু অকণমানিজনী চব ওচৰতে লৈ লয়। এইজনী আমাৰ অকণমানি, এইজনী বিহু মাৰিবলৈ যায় আমাৰ অকণমানি। সেয়া আমাৰ ঘৰলৈ বিহু প্ৰথম হুঁচৰি আহিছে দেই। এয়া চাওক। আমি নাহৰ পাতত কি লিখিছোঁ আপোনালোককো দেখাওঁচোন। আৰু আমি বহাগৰ বিহু দিনাখনি এনেকৈ নাহৰ পাতত লিখোঁ। মোৰ ধনে লিখি আছে, আৰু কোনে কোনে লিখে আপোনালোকে কমেণ্ট কৰি জনাবচোন। এয়া চাওক, সি লিখি আছে। ধন কি লিখিছা? দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ সৰবৃষ্টি নমস্তে। আৰু লাষ্টত অসমীয়া যিটো বৰ্ষ হৈ থাকে সেইটো লিখি দিলোঁ। এইটো এতিয়া কি বৰ্ষ চলি আছে? এতিয়া আমাৰ চলি আছে 1944 শতক। আৰু কোনে কোনে লিখে আপোনালোকে জনাবচোন। এতিয়া আবেলি প্ৰায় 5টামানেই বাজিছে। মই নহৰু পানী ছটিয়াওঁ, নহৰু খুন্দি লৈছোঁ। এই বিহু দিনাখনি বোলে, গৰু বিহু দিনাখনি হেনো এনেকৈ নহৰু পানী আৰু এনেকৈ পিঠাগুড়ি খুন্দি যিকেইটা ডিঙৰি থাকে সেয়া ছটিয়াব লাগে বুলি আগতে মাহঁতে কয়, মানে শাহু মাহঁতে। এয়া মই নহৰুত থেতেলিয়াই পেলাই দি লৈছোঁ। আৰু পিঠাগুড়ি খুন্দি যোনটো চালনীত ডিঙৰি থাকি যায় সেইটো দি ল'ব লাগে বুলি কয় মাহঁতে। মানে আগতে মই মাহঁতক দেখোঁ আৰু এনেকৈ
তাৰপিছত এইবোৰ গোটেই ঘৰটোত ছটিয়াব লাগিব। মই এনেকৈ পাত এটা লৈ লৈছোঁ। এনেই আৰু পাতটো হ'লে মানে কি এনেকৈ ছটিয়াবলৈ ভাল আৰু এনেকৈ গোটেই ঘৰত ছটিয়াব লাগে বোলে। ছটিয়াই দিছোঁ আৰু চুকে কোণে যাতে কিবা কিবি থাকিলেও আৰু একো নহয় আৰু। আজি ব্লগটো ইমানতে সামৰিবলৈ লৈছোঁ। বিহুৰ ভাত পানী খাই মেলি আজৰি হ'লোঁ। আজি বিহুৰ ভাত নিৰামিষ, কাৰণ আজি বৃহস্পতিবাৰ আমাৰ ঘৰত মাছ মাংস খোৱা নহয়। সেইকাৰণে আজি একদম নিৰামিষ, খালি ভাত তেনেকৈ খোৱা হ'ল। খাই মেলি আজৰি হ'লোঁ। আজি ব্লগটো মই ইমানতে সামৰিছোঁ। আৰু মোৰ ব্লগটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব।